হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। কেনে আছে আপোনালোক? মই আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ লাই শাকৰ লগত গাহৰি মাংস। নিশ্চয় আপোনালোকে খাই পাইছে। আজি মই কেনেদৰে বনাইছোঁ চাওঁ আহক। এয়া মই গাহৰি মাংসখিনি লৈ লৈছোঁ। ভালকৈ পৰিষ্কাৰ কৰি ধুই ল'লোঁ আৰু এতিয়া বইল কৰি ল'ম। মই 15 মিনিটমান সময় বইল কৰোঁ। বইল হোৱাৰ লগে লগে মই উঠাই ল'লোঁ গাহৰি মাংসখিনি। ইয়াৰ পিছতে মোক লাগিব আলু, পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু ধনিয়া পাত। এই গোটেইখিনি মই ভালদৰে কাটি সৰু সৰুকৈ কাটি লৈছোঁ আৰু আদা নহৰুখিনি পিচি লৈছোঁ। খুব বেছি ধুনীয়াকৈ পিছা নাই। এয়া মই লৈ লৈছোঁ লাই শাক মই ভালদৰে ধুই চফা কৰি লৈ ল'লোঁ। আৰু এতিয়া মই কেৰাহীখন পাতি ল'লোঁ আৰু কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। তেল মই ইমান বেছি লোৱা নাই, অকণমান লৈছোঁ। প্ৰায় ডাঙৰ চামুচেৰে 1 চামুচ চাব। এয়া প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি ল'ম। অকণমান হালধি আৰু নিমখ দিব লাগিব। আৰু ধুনীয়াকৈ আলুখিনি অকণমান ফ্ৰাই হ'বলৈ দিম। এয়া চাওক হৈ গৈছে। মই আলুখিনি উঠাই ল'ম এতিয়া। এয়া আমাৰ আলু ভাজিখিনি হৈ গ'ল। এতিয়া মই ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজখিনি অলপ ভজা হোৱাৰ লগে লগে আদা নহৰুখিনি দি দিম। আদা নহৰু দি অলপ দেৰি লৰাই ল'লোঁ। অলপমান লৰাই লোৱাৰ পিছতেই মই ইয়াতে মাংসখিনি দি দিম। এয়া মই মাংস দি দিলোঁ। অকণমান সময় এনেদৰে ভাজি থাকিম। অলপমান হালধি, নিমখখিনি দি পেলাই অলপমান লৰাই ল'ম। এয়া চাওক, জলকীয়া দিলোঁ। মই 3টা জলকীয়া দিছোঁ। আপোনালোকে যিমান ইচ্ছা সিমান দিব পাৰে। জলকীয়া যিমান ভাল পায় সিমানেই দিয়ক। মই এতিয়া অলপ জিৰা আৰু জলকীয়া গুড়িও দি দিলোঁ, ৰংটোৰ কাৰণেও ভাল লাগিব। আলুখিনি দি দিলোঁ এতিয়া আৰু অলপ দেৰি এনেদৰে ভাজি ল'ম। আলু অকণমান সিজাই হৈ আছে, মাংসটোতো বইল কৰাই হৈ আছে, গতিকে বেছি সময় নালাগে। এতিয়া এইখিনি সময়তে মই লাই শাকখিনিও দি দিলোঁ। আপোনালোকে লাই শাক বেছি লাগিলে বেছিও দিব পাৰে। মোৰ যিমানখিনি আছিলে দিলোঁ। ইয়াতকৈ বেছি দিব পাৰে। যিমানেই দিয়ে লাই শাক সিমানেই ভাল লাগে খাই। আৰু এতিয়াতো লাই শাকৰ ছিজন হয়, গতিকে লাই শাক এভেইলেবল আছে বজাৰত। আৰু এয়া চাওক, আমাৰ হৈয়ে গৈছে। এতিয়া ধনিয়া কাটি দিলোঁ মই। ধুনীয়া লাগিছে দেখিবলৈ। চাওকচোন, ইমান ধুনীয়া লাগিছে লাই শাক গাহৰি মাংস খাওকহে। আৰু এতিয়া এয়া চাওক, ইমান ধুনীয়া লাগিছে। খুব টেষ্টি হয়। বনাই চাব, খাই চাব আৰু কেনেকুৱা লাগিল কমেণ্ট কৰিব। Thank you for watching my channel.